Hello viewers, স্বাগতম জনাইছো মই চেনেললৈ। আজি আপোনাক কম জিঅ' ফোনৰ যিটো মুনচুন অফাৰ চলি আছে 500 টকাত আপুনি যিকোনো ফোন আপোনাৰ পুৰণা ফোনটো আপুনি এক্সচেঞ্জ কৰি ল'ব পাৰে জিঅ' ফোনৰ সৈতে। টিভিত এডভাৰটাইজ দি আছে, আপুনি চাইছে নিশ্চয় 500 টকাত আপোনাৰ জিঅ' ফোন এক্সচেঞ্জ কৰি দিয়া হ'ব। কিন্তু আচলতে সেইটোও হয়, কিন্তু তথাপিতো তাত দুটামান চৰ্ত দিয়া আছে। সেই চৰ্তটো হয়তো মানে টিভিত এতিয়ালৈকে জিঅ'ই পোৱা নাই। জিঅ' ফোনটো আপোনাৰ 500 টকাত দিব ঠিকেই, কিন্তু তাতে আপোনাৰ জিঅ' ফোন যিটো আপোনাৰ পুৰণা ফোন আছে সেই ফোনটো যে দিব তাত কোনো দামী কম দামী কথা নাহে। কিন্তু আপোনাৰ যিটো ফোন আছে সেইটো আচলতে ভাল হ'ব লাগিব, অন হ'ব লাগিব, লগতে আপোনাৰ চাৰ্জাৰটো থাকিব লাগিব, চাৰ্জাৰো দিব লাগিব, লগত 500 টকা দিব লাগিব। কিন্তু তথাপিতো আপুনি জিঅ' ফোন এক্সচেঞ্জ কৰি ল'ব নোৱাৰে, কাৰণ আপোনাৰ জিঅ' ফোনৰ লগত আপুনি একেবাৰে 6 মাহৰ ৰিচাৰ্জো কৰি ল'ব লাগিব, যিটো নেকি 596 টকাত পাব। সেইটো আপুনি 6 মাহৰ কাৰণে ৰিচাৰ্জটো ভৰাই ল'ব লাগিব। গতিকে আপুনি আপোনাৰ পুৰণা ফোনটোৰ লগত চাৰ্জাৰ, আপোনাৰ ফোনটো লগতে আপোনাৰ 6 মাহৰ ৰিচাৰ্জৰ পইচা, লগত আপোনাৰ জিঅ' ফোনৰ এক্সচেঞ্জৰ 500 টকা, টোটেলি আপোনাৰ 195 টকা দিব লাগিব। তাৰপিছতহে আপুনি জিঅ' ফোনটো আপুনি পাব। তো ভিউৱাৰ্ছ, আজিলৈ ইমানেই। আগলৈ মই এনেকুৱা ভিডিঅ' বনাই থাকিম, গতিকে আপোনাৰ সহযোগ আশীৰ্বাদ মোৰ খুবেই প্ৰয়োজন। আপুনি যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট কৰিব, কিবা সুধিব লগা থাকিলে, ক'ব লগা থাকিলে, আৰু যদি ভাল লাগে শ্বেয়াৰ কৰিব। धन्यवाद। सब्सक्राइब करें और बेल आइकन को जरूर दबाएं।